তো আমি গৈ আছো এতিয়া দৰিণতৰ ঘৰলৈ খানা খাবৰ কাৰণে। এয়া মই ৰশ্মিমা উঠাই এইটো কি খাইছে ছাৰ? কেলে খাইছে? বিৰাট মজা হৈছে ন? অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছে জিঅ'গ্ৰাফিত। এইফালে আমাৰ কোকা কোলা বিলাই আছে বাইদেউ, আৰু বাইদেউৰ ষ্টুডেণ্টে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছে জিঅ'গ্ৰাফিত। বাইদেউ কেনেকুৱা লাগিছে? বহুত মজা। এইটো মানে অনুভৱ প্ৰকাশ কৰিবলৈ শব্দই নাই মোৰ ওচৰত। আমাৰ বিদ্যালয়ত এয়া পঢ়া ক্ৰমে দৰদী, লাভলী, ৰাবি আৰু দৰিণ আৰু লাভলীয়ে ডিষ্টিংশ্যন পাইছে, আৰু আমাৰ ৰাবিয়ে অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছে জিঅ'গ্ৰাফিত। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে তোমাৰ? তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে? ভাল লাগিছে দৰদী? ভাল লাগিছে? আমাৰ টোটেল 22 জনে পাইছে আৰু 2জন ডিষ্টিংশ্যন পাইছে। 2জন ডিষ্টিংশ্যন আৰু ষ্টাৰ 4জনে পাইছে। মিনময় ছাৰ মেথছ পঢ়ায়। মেথছত ছাৰ কেনেকুৱা হৈছে? মেথছৰ আমাৰ হাইয়েষ্ট হৈছে 97। মিঠাই খাইছে দেই। মিঠাই বৈও খাই লওঁ এতিয়া এটা মিঠাই। আজি বেলেগ বেলেগ প্ৰকাৰ মিঠাই আহি গৈছে, কাৰণ ছাত্ৰ ছাত্ৰীসকলে লৈ আহিছে আমাৰ কাৰণে। তো এইটোকে মই খাই আমাৰ মিনময় ছাৰ এইটো পেষ্ট বনাই আছে এতিয়া, স্পেচিয়েল মাংস। ছাৰে বৰ ধুনীয়া মাংস বনায়, খালি এতিয়া মাংস মই খাব পাৰিম। আমি তেতিয়া কিবা মিলা হ'লে বিয়া চিয়া তুলি দিব পাৰিম। মাংস বনাই আছে, দেখুৱাইছে মাংস বনাই আছে। মই নাখাওঁ নহয়, চাই এনেই দেখুৱাইছোঁ। খানা এইটো চাইডে সকলো ৰাইজে এয়া খাই আছে, পাৰ্টি খানা। আমি যাত্ৰা আৰম্ভ কৰোঁ আমাৰ ষ্টুডেণ্ট দৰিণৰ ঘৰলৈ এতিয়া খানা খাবৰ কাৰণে, পাৰ্টি খাবৰ কাৰণে। তো আমি গৈ আছোঁ এতিয়া দৰিণতৰ ঘৰলৈ খানা খাবৰ কাৰণে। এয়া মই ৰশ্মিমা উঠাই ল'লোঁ মেম। বৰষুণ দিব লোৱাৰ বাবে অলপ স্পীড আহিলোঁ, আৰু এয়া গীতুবা, শ্যামলিমা বাইদেউ আৰু মিনময় ছাৰ আহি অলৰেডি পালেহিয়ে। ধুনীয়াকৈ ৰিজাল্টটোৱে মেইন হয়। মই কওক কেনেকুৱা ৰাতি সাজ কৰি দিবা। আমাৰ ওচৰত দুটা আছে, ৰাতি খাব নোৱাৰিম। আমাৰ দুটা ছোৱালী ওচৰত। হাত ধুলো আৰু খাই বৈ আমাৰ বাইদেউসকলে খাই আছে এতিয়া। তো পটাপট এতিয়া যাব লাগে, দেৰি হৈছে, বৰষুণ আহিব, পটাপট যাব লাগে। বৰষুণ মাজতে দিছিলে, আহিছে আৰু অকণমান এৰিব লাগে।